নমস্কাৰ ভিউৱাৰ্স, আজি মই আপোনালোকলৈ এটা অতি টেষ্টি আৰু হেলদি ৰেচিপি লৈ আনিছোঁ। সেয়া হৈছে কেঁচা কলৰ চব্জি। মই 3টা কল লৈছোঁ। আপোনালোকে মানুহ অনুপাতে কল ল'ব। মানুহ বেছি হ'লে কল বেছিকৈ ল'ব আৰু যদি বিচাৰে আলু দিব পাৰে। মই আলু দিয়া নাই। কল 3টা আৰু এটা বিলাহী লৈছোঁ। এইখিনি মই ধুই লৈছোঁ আৰু ইয়াৰ পিছত কলখিনি আৰু বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। দেখিছে কলখিনি একদম সৰুকৈ নহয়, অকণ টুকুৰা টুকুৰি কৰি কাটিছোঁ। আৰু এতিয়া মই ইয়াতে অকণ হালধি আৰু নিমখ দি কলখিনি সানি দিম। আৰু মই মছলা হিচাপত আদা, নহৰু, কেঁচা জলকীয়া 2টা লৈছোঁ। এয়া হৈ গ'ল। আপোনালোকে মিক্সিটো দিব পাৰে অথবা পটাটো পিচি ল'ব পাৰে বা কাটিও টুকুৰা টুকুৰি কৰি দিলেই হৈ যায়। আৰু অলপ মই পিঁয়াজ লৈছোঁ, এফাল পিঁয়াজ। অকণমান মচুৰ দাইলো মই তিয়াই লৈছোঁ, তেতিয়া বহুত সোৱাদ হয় চব্জিটো আৰু ভিটামিন মিনাৰেলো বাঢ়ি যায়। প্ৰচুৰ পৰিমাণে প্ৰ'টিন পোৱা যায় ৰেচিপিটোত। মই এটা সৰু কেৰাহীত অকণ তেল দি লৈছোঁ, মিঠাতেল। আৰু তাতে মই এটা শুকান জলকীয়া আৰু 2টা তেজপাত দি দিছোঁ। আৰু এয়া চব দি দিছোঁ অলপ। ইয়াতে মই পাঁচফোৰণ দিয়া নাই, পান মছলা বা চব দি দিছোঁ। গোন্ধটো আৰু সোৱাদটো অতি সুন্দৰ হয় কলৰ চব্জি। তাৰপিছত মই কেঁচা মছলাখিনি দি দিছোঁ, আদা নহৰু পিছা আৰু জলকীয়া কেইটা কাটি দিছোঁ। অকণ লৰাই দিম আৰু এইখিনি অকণ ভাজা হয়। মই কলখিনি দি দিম, কাটি থোৱা কলখিনি, আৰু এইখিনি অকণ ভাজি ল'ম। অকণমান সময় ঢাকনি দি থৈ দিম, 3 পৰা 5 মিনিটমান সময়। এইখিনি আধা সিজা হৈ গৈছে, ভাজা হৈ গৈছে। আৰু এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিম আৰু লৰাই দিম অলপ সময়। তাৰপিছত আকৌ কাটিবলৈ থৈ দিম। এয়া শ্ৰদ্ধা আৰু পাপাকে লৈ আছে লাঞ্চৰ বাবে। এতিয়া মই তিয়াই থোৱা মচুৰ দাইলখিনি ইয়াতে দি দিম। আপোনালোকে অকণ আগতেও দি দিব পাৰে, সোনকালে সিজি যায় যদি তিয়াই থোৱা গৈছে। আৰু যদি তিয়াই নাখায় আগতে দিব লাগিব। প্ৰথমতে আপোনালোকে মচুৰ দাইলখিনি। তাৰপিছত মই আকৌ ঢাকি থৈ দিম অলপ সময়। এতিয়া গোটেইখিনি সিজি গৈছে, দাইল, বিলাহী, কল। মই অকণ পানী দি দিম গ্ৰেভি কৰিবলৈ। এইটো ৰুটি বা ভাতৰ লগত খাবলৈ খুবেই সোৱাদ হয়, বহুত ভাল লাগে। মোৰ ল'ৰা ছোৱালী আৰু হাজবেণ্ড গোটেইকেইটাই এই চব্জিখন খুব ভাল পায়। মই অকণ সময় আকৌ ঢাকি থৈ দিছোঁ আৰু এয়া মোৰ কলৰ চব্জি হৈ গ'ল। ৰেচিপিটো আপোনালোকে ঘৰত বনাব আৰু খাব, কেনেকুৱা লাগিছে জনাব। আৰু যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। মামা খাই চোৱা চব্জিটো কেনেকুৱা লাগিছে। মা চব্জিটো খাই চোৱাচোন। থেংক ইউ। থেংক ইউ। Welcome.